9:50 ৰাতি আৰু এই সময়টোত মই বিশেষ এটা সৰু কথা, ঠিক সৰু নহয় ডাঙৰ নহয়, জানিব লগা কথা আৰু সকলোৱে জানে বাৰু কথাটো লৈ আহিছোঁ বিষয়টো। আৰু সন্তানসকলক মানুহ কৰাৰ চেষ্টাত মাতৃসকলে বাৰু এই কথাখিনি সকলোৱে গম পায়, দুই একে হয়তো নাজানে বাৰু কথাটো, কিন্তু প্ৰতিগৰাকী মাতৃয়ে পৰিচিত দিনবিলাকৰ কথা, যে প্ৰতিটো দিন কি কাৰণে বিখ্যাত বা কি কাৰণে জানিব লাগে। আপোনালোকৰ সন্তানসকলক আপোনালোকে নিজে দিছে এইখিনি। আমি আজিৰ দিনটোত সকলোৱে পালন কৰি আহিলোঁ ৰাষ্ট্ৰীয় একতা দিৱস। আমি আচলতে পালন কৰা নাই, কাৰণ আমিতো ঘৰতে থাকোঁ, ভাত পানী বনাই সন্তানসকলক স্কুলত থৈ অহা এই কামখিনিহে কৰোঁ। আমি বিশেষকৈ বাহিৰৰ পৰাহে জানো যে পালন কৰিছে স্কুলত বুলি। গতিকে আমাৰ সন্তানসকলে কৈছে আৰু যে ৰাষ্ট্ৰীয় একতা দিৱস আজি পালন কৰিলে, গতিকে এই বিষয়টোৰ ওপৰতে মই লৈ আহিছোঁ। বিষয়টো হৈছে, আমি সকলোৱে জানো চৰ্দাৰ বল্লভভাই পেটেল, তেখেত আছিলে প্ৰথম ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰাৰ পিছতেই প্ৰথম গৃহমন্ত্ৰী আছিলে আৰু উপ প্ৰধানমন্ত্ৰী তেখেতে আছিলে। তেখেতে একতাৰ ওপৰত বেছি গুৰুত্ব দিছিলে আৰু একতা দোলেৰে বান্ধ খাবৰ কাৰণে তেওঁলোকে সেইজন ব্যক্তিয়ে বহুত কষ্ট কৰিছিলে ভাৰতবৰ্ষক আৰু পাকিস্তানক একতা কৰি ৰাখিবলৈ। আৰু সেই দিনটোত এই বিশেষ দিনটোত মানে 31 অক্টোবৰ দিনটো একতা দিৱস হিচাপে পালন কৰা হয়। আৰু আজিৰ দিনটোত যে কি কাৰণে পালন কৰিব লগা হ'ল, 31 তাৰিখৰ প্ৰগ্ৰেমটো কি কাৰণে আজি হ'ল, কথাটো হ'ল যিহেতু কাইলৈ বন্ধ আছে, স্কুল কলেজবিলাক বন্ধ আছে, গতিকে চৰকাৰে হ'বৰ কাৰণে আৰু এই দিৱসটো আমি পালন কৰা কাৰণ ভালেখিনি আছে। যিহেতু আমাৰ ভাৰতবৰ্ষখন এখন ধৰ্মনিৰপেক্ষ এখন ৰাষ্ট্ৰ, ইয়াত আমি সকলোৱে মিলিজুলি বাস কৰোঁ। ইয়াত কোনো ধৰ্ম নাই, ইয়াত কোনো জাতি নাই, কোনো উচ্চ নিচ্চ নাই, ৰাষ্ট্ৰীয় ধৰ্ম বুলি নাই। গতিকে সকলোৱে আমি একতা দোলেৰে বান্ধ খাই আহিছোঁ, ভৱিষ্যতে থাকিব লাগিব একেলগে। আৰু সেইকাৰণে আমি এই ৰাষ্ট্ৰীয় একতা দিৱসটো পালন কৰিব লাগে। আৰু ৰাষ্ট্ৰীয় একতা দিৱসৰ এই সংকল্পটি মই আপোনালোকৰ আগত পাঠ কৰি দিব বিচাৰিছোঁ, ভুল হ'লে ক্ষমা কৰিব। ৰাষ্ট্ৰীয় একতা দিৱসৰ সংকল্প। মই নিষ্ঠা সহকাৰে সংকল্প গ্ৰহণ কৰিছোঁ যে ৰাষ্ট্ৰৰ ঐক্য, সংহতি আৰু নিৰাপত্তা ৰক্ষাৰ বাবে নিজকে উৎসৰ্গা কৰিম আৰু লগতে দেশবাসীৰ মাজত এই বাৰ্তা বিয়পাই দিবলৈও অশেষ চেষ্টা কৰিম। এই সংকল্প মই মোৰ দেশৰ একতাৰ মনোভাৱেৰে গ্ৰহণ কৰিছোঁ, যিটো চৰ্দাৰ বল্লভভাই পেটেলৰ দৃষ্টিভংগী আৰু কাৰ্যৰ দ্বাৰা সম্ভৱ হৈ উঠিছিল। লগতে মোৰ দেশৰ আভ্যন্তৰীণ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে ভুলে শুদ্ধই মই আপোনালোকৰ আগত গাই দিছোঁ। এনেধৰণে যাতে প্ৰতিগৰাকী মহিলা বা পুৰুষে বা ব্যক্তিয়ে ইজনে সিজনক এইটো ধাৰণা দিব লাগে যে আমি সকলোৱে একতাভাৱে থাকিব লাগে আৰু তেতিয়াহে আমি ভৱিষ্যতে সুন্দৰভাৱে জীয়াই থাকিব পাৰিম। আমাৰ সন্তানসকলে শান্তিময় পৰিৱেশত ডাঙৰ দীঘল হ'ব পাৰিব। লগতে আমি আভ্যন্তৰীণ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ কৈছে, অৰ্থাৎ আমি নিজৰ ঘৰৰ ভিতৰতে আমি একতা যদি হৈ থাকোঁ, কোনো বাহিৰৰ শক্তিয়ে আমাক আঘাত কৰিব নোৱাৰে, সেই কথাটোৰ প্ৰতিও গুৰুত্ব দিছে এই ৰাতি আহিলোঁ আপোনালোকৰ মাজলৈ এই বিশেষ বাৰ্তাটো জনাবৰ কাৰণে। আৰু এনেধৰণৰ ফৰ্মেটিভ কিছুমান কথাক লৈ মই পুনৰবাৰ আপোনালোকৰ ওচৰলৈ আহিম। আৰু যদি ভাল পায় মোৰ ভিডিঅ'বিলাক চাবলৈ, আৰু তেতিয়াহ'লে আপোনালোকে লাইক কৰিব, ফ'ল' কৰিব। আৰু ভাবিছোঁ মনতে যাতে আপোনালোকৰ সন্তানসকলেও মোৰ পৰা বা সৰু সৰু কথাত যাতে তেওঁলোকে উপকৃত হ'ব পাৰে, তাৰ কাৰণে চেষ্টা কৰিম। তেনেধৰণৰ ভিডিঅ' আপলোড কৰিবৰ কাৰণে চেষ্টা কৰিম আৰু নিজেও অধ্যয়ন কৰিব লাগিব এই ক্ষেত্ৰত। গতিকে আপোনালোকে আশীৰ্বাদ কৰিব। আৰু সেই দিনটো কৈ আজি এইখিনিকে ক'লোঁ। আৰু এতিয়াতো ৰাতি যথেষ্টখিনি হ'ল, গতিকে এতিয়ালৈ আহিছোঁ। পুনৰ কাইলৈ আহিম, পুনৰবাৰ আহিম। আৰু এইখিনিকে কৈ নমস্কাৰ জনাইছোঁ।
ধন্যবাদ। আৰু এটা কথা কওঁ, আপোনালোকে খুব ধৈৰ্য সহকাৰে মোৰ এই কথাখিনি শুনিলে, গতিকে পুনৰবাৰ আপোনালোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোকে।